জুবিনক হেৰুৱা যেন লাগে, কেতিয়াবা জুবিনক নথকা অনুভৱ হয়, মনটো বেয়াও লাগে, কিন্তু খুব ভালো লাগে যে আমি তেওঁক আমাৰ মাজৰ পৰা আঁতৰি যাবলৈ দিয়া নাই। ভাবোঁ নেকান্দো বুলি, কিন্তু এই স্থানটো এনেকুৱা নহয় যেতিয়াই আহোঁ মনটো গধুৰ হৈ যায়। প্ৰত্যেকবাৰে আহোঁ, কি ক'ম আৰু তেওঁৰ আশীৰ্বাদ আছে, সেইকাৰণে হয়তো আজি চিনেমাখন আৰম্ভ হ'বলৈ লৈছে। মই ভাবোঁ তেওঁৰ আশীৰ্বাদত সুকলমে হৈ যাব ছবিখন, আমি সুন্দৰকৈ কাম কৰি যাম। আৰু সদায় জুবিন দাই কৈছিলে ভাল চিনেমা, ভাল কাম কৰ, সদায় ভাল হ'বলৈ চেষ্টা কৰিবি, নৱপ্ৰজন্মই হওক, নিজৰ বন্ধুবৰ্গই হওক, সদায় ভাল কামৰ কথা কৈছিলে। গতিকে আমিও চেষ্টা কৰিম, আমাৰ প্ৰজন্মটোৱে সকলোৱে মিলি আমি যেন সদায় তেওঁৰ সপোনবিলাক, তেওঁ যি সপোন দেখিছিল, আমি যেনেকুৱা হোৱাটো বিচাৰিছিলে, অসমখন যেনেকৈ তেওঁ বিচাৰিছিলে, আমি তেনেকৈ নিজৰ ভাগে আমি নিজৰ কৰ্ম কৰি যাম। আশা কৰোঁ তেওঁৰ আশীৰ্বাদত ভাল হ'ব।